Hello viewers, Modern English YouTube channel loi moi rosade apnalokok hokoluke swagotom jonaisu. Aji apnalokor osot moi eta notun video anisu jot neki ami alochona korim type of verbs, verbor prokar ki ba verb kak bole. 2 নম্বৰত আমি আলোচনা কৰিম form of verb, verbor কি form থাকে. 3 নম্বৰত আলোচনা কৰিম sentence কি, sentenceৰ কি কেইটা সেন্টেন্স থাকে সেই বিষয়ে আমি আলোচনা কৰিম। যদি ভিডিওটো আপোনালোকে চাই ভাল লাগে দেন প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো বলক আহক ভিডিওটো আমি আৰম্ভ কৰো। প্ৰিয় বন্ধুসকল, আজি আমাৰ এই ক্লাছত আমি আলোচনা কৰিম টাইপস অফ ভাৰ্বস, ফৰ্মস অফ ভাৰ্বস আৰু টাইপস অফ সেন্টেন্স। ভাৰ্ব কাক বোলে, ভাৰ্ব কি, ভাৰ্বৰ কি ফৰ্ম আছে বা সেন্টেন্স কি সেইবিলাক জানিম। নাম্বাৰ 1, টাইপস অফ ভাৰ্বস। টাইপস অফ ভাৰ্ব জানাৰ আগতে আমি জানিব লাগিব যে ভাৰ্বনো কি, ভাৰ্ব কাক বোলে। ভাৰ্ব মানে হ'ল ক্ৰিয়া, যিটো কাম কৰা হয় সেই কামটো ক্ৰিয়া বা ভাৰ্ব বোলা হয়। ফৰ এক্সাম্পল, মই ভাত খাওঁ, মই ফুটবল খেলোঁ। ইয়াত খাওঁ আৰু খেলোঁ ভাৰ্ব হয়। এক্সাম্পল, ইট, প্লে, গিভ, গো, টেক ইত্যাদি ভাৰ্ব হয়। যেনে খোৱা, খেলা, যোৱা, আহা, লোৱা এইবিলাক ভাৰ্ব হয়। ভাৰ্বৰ 2 ধৰণৰ হয়। ভাৰ্ব 1 নম্বৰ মেইন ভাৰ্ব, 2 নম্বৰ এক্সুলাৰী ভাৰ্ব, হেল্পিং ভাৰ্ব বা বি ভাৰ্ব। মেইন ভাৰ্বে যিকোনো সেন্টেন্স বা বাক্য বনাওঁতে মুখ্য ক্ৰিয়া হিচাপে কাম কৰে, সেয়েহে ইয়াক প্ৰিন্সিপাল ভাৰ্ব বুলিও জনা যায়। যেনে এক্সাম্পল, গো, গিভ, বাই, টেক ইত্যাদি ইত্যাদি। আনহাতে অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্বে মেইন ভাৰ্ব গঠন কৰাত সহায় কৰে। যেনে এম, ইজ, আৰ, ৱাজ, ৱেৰ, ডু, ডিড, ডাজ, হেভ, হেজ, হেড, মে, মাষ্ট, মাইট, শ্বেল, শুড, কেন, কুড, উইল, উড, বি, বিন, বিং ইত্যাদি হ'ল এক্সুলাৰী ভাৰ্ব। এই এক্সুলাৰী ভাৰ্বসমূহে মেইন ভাৰ্ব গঠন কৰাত সহায় কৰে। নাম্বাৰ 2, ফৰ্মস অফ ভাৰ্ব। এতিয়া ভাৰ্বৰ ফৰ্ম জানিম। There are 3 forms of verb. ভাৰ্বত 3টা ফৰ্ম থাকে। প্ৰেজেন্ট, প্ৰেজেন্টক V1, পাষ্ট, পাষ্টক V2 আৰু পাষ্ট পাৰ্টিচিপল, পাষ্ট পাৰ্টিচিপলক V3 দি অভিহিত কৰিম। যেনে গো, ৱেন্ট, গান, টেক, টুক, টেকেন, গিভ, গেভ, গিভেন। এইকেইটা হ'ল ভাৰ্বৰ লিষ্ট। লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলোঁ যে ভাৰ্ব নলেজটো আমাক লাগিবই। এইকেইটা ভাৰ্বৰ লিষ্ট হয়। এই লিষ্টটো আমি গ্ৰামাৰৰ পৰা মুখস্থ কৰি ল'ব লাগিব। অন্যথা আমি ইংৰাজী গ্ৰামাৰ বুজি নাপাওঁ আৰু ইংৰাজী ক'ব নোৱাৰিম। ইয়াত আমি গোক V1, ৱেণ্টক V2 আৰু গানক V3 বুলি ক'ম। যিহেতু প্ৰত্যেকটা ফৰ্মত ভাৰ্বটো চেঞ্জ হৈছে, গতিকে এনেধৰণৰ ভাৰ্ব যিবিলাক চেঞ্জ হৈ যায় সেনেধৰণৰ ভাৰ্বক ইৰেগুলাৰ ভাৰ্ব বোলা হয়। আনহাতে জাম্প, জাম্পড, জাম্পড, টক, টকড, টকড, মুভ, মুভড, মুভড এনেধৰণৰ ভাৰ্বত লাষ্টত ইডি যোগ হৈছে আৰু লাষ্টত ইডি যোগ হোৱা ভাৰ্বক ৰেগুলাৰ ভাৰ্ব বোলা হয়। তিনিওটা ফৰ্মত কিন্তু ভাৰ্ব একে আছে, খালি ইডিহে যোগ হৈছে। সেন্টেন্স এজ গ্ৰামাৰ। গ্ৰামাৰৰ মতে সেন্টেন্স assertive sentence, interrogative sentence,
imperative sentence, optative sentence, and exclamatory sentence. এইবিলাক হল গ্ৰামাৰৰ মতে সেন্টেন্স, কিন্তু স্পোকেন ইংলিশত আমি অলপ বেলেগকৈ আপোনালোকক শিকাম। যিটো আপোনাৰ অলপ উজু হয়। 1 নম্বৰ পজিটিভ সেন্টেন্স, 2 নম্বৰ নেগেটিভ সেন্টেন্স, 3 নম্বৰ ইন্টাৰোগেটিভ সেন্টেন্স, 4 নম্বৰ নেগেটিভ ইন্টাৰোগেটিভ সেন্টেন্স, আৰু 5 নম্বৰত আহিব আপোনাৰ কুৱেশ্চন ৱৰ্ড সেন্টেন্স। ঠিক পজিটিভ সেন্টেন্স কোনবোৰ চাও আহক। এক্সাম্পল, মই ৰাজীৱক চিনি পাওঁ, মই ৰাজুক ফোন কৰো, মই স্কুললৈ যাওঁ, মই ভাত খাওঁ। এনেধৰণৰ বাক্যবোৰ পজিটিভ সেন্টেন্স। পজিটিভ সেন্টেন্সত সদায় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট হয়। টেন্স যিয়ে নহওক কিয় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট। সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এইটোৱে হৈছে ইংৰাজীৰ মূল মন্ত্ৰ। যিকোনো বাক্য এটা গঠন কৰিবলৈ সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট দৰকাৰ হয়। ইয়াক স্ট্ৰাকচাৰ অফ সেন্টেন্স বুলিও জনা যায়। Number 2, negative sentence. Negative sentence উদাহৰণ বিলাক চাও আহক। মই ৰাজীৱক চিনি নাপাওঁ, মই ৰাজুক ফোন নকৰো, মই আজি স্কুললৈ নাযাওঁ, মই এতিয়া ভাত নাখাওঁ। এনেধৰণৰ বাক্যবোৰ নেগেটিভ সেন্টেন্সত হয়। Number 3, interrogative sentence. ইন্টাৰোগেটিভ সেন্টেন্স নে আৰু নে কি ব্যৱহাৰ হয়। এক্সাম্পল, তুমি ৰাজীৱক চিনি পোৱানে, তুমি ৰাজুক ফোন কৰিলানে বা কৰিলা নেকি, তুমি স্কুললৈ যোৱানে, তুমি ভাত খালানে, ইত্যাদি ইত্যাদি। Number 4, নেগেটিভ ইন্টাৰোগেটিভ সেন্টেন্সবোৰ এনেধৰণৰ হয়। নাই নে, নাই নেকি লাগে। এক্সাম্পল, তুমি ৰাজীৱক চিনি নোপোৱা নেকি, তুমি ৰাজুক ফোন নকৰিলা নেকি, তুমি স্কুললৈ নোযোৱা নেকি, তুমি ভাত নাখালা নেকি, ইত্যাদি ইত্যাদি। নম্বৰ হ'ল কুৱেশ্চন ৱৰ্ড সেন্টেন্স। কুৱেশ্চন ৱৰ্ড সেন্টেন্সবোৰ হয় এনেধৰণৰ। তুমি ৰাজীৱক কেনেকৈ চিনি পোৱা, ইয়াত কেনেকৈটো হ'ল কুৱেশ্চন ৱৰ্ড। তুমি কোনখন দোকানৰ পৰা কাপোৰ কিনা, কোনখন দোকানৰ পৰাটো হ'ল কুৱেশ্চন ৱৰ্ড। তুমি স্কুললৈ কিয় নোযোৱা, কিয়টো হ'ল কুৱেশ্চন ৱৰ্ড। তুমি কেইটা বজাত অফিচত যোৱা, ইয়াত কেইটা বজাতটো হ'ল কুৱেশ্চন ৱৰ্ড।